নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। কেয়াৰফুল পৰি যাবা। ইয়াত চাওকচোন, কালি দেউতাকে মাতি আনিছিলে, ইমান ওখকৈ ইয়াত থৈ দিয়া আছে তলৰ পৰা, আৰু তাই তাত বগাই আছে। কুকুৰটো উঠি থকা দেখিলে আমাৰ, তাই সেয়া ওপৰত উঠি আছে যে, তাকে দেখি তাইও বগাই বগাই উঠি গ'ল। পৰি যাবা, শুন পৰি যাবা, মোৰ ভয় লাগে। বহি বহি কৰা, থিয় হৈ নহয়। এতিয়া তুমি পৰ্বতাৰোহণ কৰিব পাৰিবা নি? ওপৰত উঠিব পাৰি যাবা নি? পাৰি গৈছা? অ'কে, লাহে লাহে, খোপনি পুতি পুতি দেই, পৰি যাবা, নহ'লে থিয় হৈ নিদিবা, পৰি যাবা। পৰি গ'লে দুখ পাবা। এইমাত্ৰ তাইক গা ধুৱাইছিলোঁ, আৰু এয়া আজি গধূলি সময়ত আমি সপৰিয়ালে অখণ্ড ভাগৱত পাঠলৈ ওলাইছোঁ। এওঁলোকৰ স্কুলৰ সন্মুখতে আছে নামঘৰ ভাগ, তালৈকে ওলাইছোঁ। এয়া পাইছোঁহি চাওকচোন। আৰু সন্মুখতে এয়া সজাই ৰাখিছে বিষ্ণুৰ 10টা অৱতাৰ। আপোনালোকে চাই যাওকচোন, ইমান ভাল লাগিছে। মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, গোটেইকেইটা অৱতাৰ ধুনীয়াকৈ ৰৈছে। আৰু সকলোৱে ফটো মাৰিবলৈ এইডোখৰত ভিৰ কৰিছে, দেখিছেনে? ময়ো মাৰিলোঁ বাৰু ফটো, আমি সকলোৱে মাৰিলোঁ। আৰু আপোনালোককো বোলো দেখুৱাওঁ, সেইবাবে মই ভিডিঅ' কৰি আনিছোঁ। নামঘৰৰ ভিতৰ ভাগো বৰ সুন্দৰকৈ সজাইছিলে, তাকে বোলো আপোনালোকক দেখুৱাম, ভিডিঅ' কৰি লৈছোঁ। কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব দেই। নামঘৰ ভাগৰ কাষতে এজোপা ডাঙৰ গছ আছিলে, আৰু গছজোপা ইমান সুন্দৰকৈ ব্যৱহাৰ কৰিছে। এয়া চাওকচোন, শিৱ সজাই ৰাখিছে, আৰু তাৰ কাষতে এয়া চাৰিসিদ্ধ। ছোৱালীজনীয়ে যে ইমান ভাল পাইছে চাওকচোন, শিৱ ওচৰৰ পৰা চাইছেগৈ। তাই যে শিৱ বুলি ক'লে একদম বলিয়া। আৰু এয়া মোৰ ওচৰলৈ এয়া দৌৰি আহিছে, আৰু আহল বহল পাইছে যে পৰিৱেশটো, খেলি থাকি বৰ ভাল পাইছে। আৰু ইয়াৰ পাছতে আমি গ'লোঁ জলপান খাবৰ বাবে। সকলোকে জলপান দিছে, চাহ দিছে। আমি চাহ নাখালোঁৱে, অকল জলপানহে খালোঁ। আৰু ইমান আহল বহল ঠাইবিলাক চাওকচোন। এইফালে চাহৰ বাবে ব্যৱস্থা কৰিছিলে, ইয়াত জলপানৰ বাবে, আৰু লগতে ভাত বনাই আছিলে, নিৰামিষকৈ বইল ভাত। আৰু আমি কিন্তু ভাত নাখালোঁ। আচলতে কি হ'ল, জলপানটো খাই ল'লোঁ যে, জলপান খোৱাৰ লগালগনো ক'ত ভাত খাব পাৰিম। আৰু এয়া সকলোৱে গৈছে, এটা অধ্যায় শেষ হ'বৰ সময়ত সকলোৱে আশীৰ্বাদ ল'বলৈ গৈছে। কিমান যে ভাল লাগিছে নহয়নে পৰিৱেশটো। এয়া আমি ঘৰলৈ গমন কৰিছোঁ আৰু দেই। যাবলৈ মন নগ'লেতো ঘৰলৈ যাবই লাগিব। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।